হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ আপোনালোকৰ মোবাইলত এনিমেশ্যন ভিডিঅ' বনাই এনেকৈ ইউটিউবত আপলোড কৰি পেলাই আপোনালোকে এটা ভাল আৰ্নিং কৰিব পাৰে আৰু ইউটিউবত এটা নিজৰ এনিমেশ্যন বা কাৰ্টুন চেনেল বনাই এটা ভাল ইনকাম কৰিব পাৰে। প্ৰথমতে আপোনালোকে কণ্টেণ্ট লিখি ল'ব। কণ্টেণ্টখিনি লিখি লোৱাৰ পিছত ভালকৈ বুজাই লোৱাৰ পিছত সেই এপৰ সহায়ত আপোনালোকে এই ভিডিঅ'ৰ কেৰেক্টাৰবোৰ বনাই ল'ব পাৰে। এই ভিডিঅ'ৰ কেৰেক্টাৰবোৰ বনাই লোৱাৰ পিছত ছফ্টৱেৰত মোবাইলৰ দ্বাৰা এডিটিং কৰি পেলাই এটা ভাল কাহিনী ক্ৰিয়েট কৰি পেলাই এইটো ইউটিউবত আপলোড কৰি পেলাই আপোনালোকে এটা নিজৰ কাৰ্টুন চেনেল ইউটিউবত বনাই ল'ব পাৰে। আপোনালোকে দেখি আছে মই বনাইছোঁ, এইটো কেনেকুৱা ৰিয়েকশ্যন কৰি আছে। গতিকে দেৰি নকৰি এই এপটোৰ বিষয়ে আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ। এইটো নাম হয় প্লে ষ্ট'ৰত গ'লে আপোনালোকে পাব আৰু ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা ডাউনলোড কৰি আপোনালোকে শিকি পেলাই এইটো ডাউনলোড কৰি পেলাই ভিডিঅ' এডিটিং কৰি পেলাই এইটো বনাব পাৰে। ভাবি দি আছোঁ, এপটো চাই ল'ব। এইটো হয় এপটো, ইয়াত নানা ধৰণৰ কেৰেক্টাৰ পোৱা যায়। আপোনালোকে নিজৰ ইচ্ছামতে বাছি লৈ পেলাই কেৰেক্টাৰ বনাই ভিডিঅ' আপলোড কৰি কাৰ্টুন চেনেল বনাই ল'ব পাৰে।